নমস্কাৰ আসাম উত্তৰণ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ভিডিঅ' অসমীয়া কাকতৰ ইউনিট 1 আৰু সহায়ক গ্ৰন্থৰ তালিকা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আমি অসমীয়া পেপাৰৰ গোটেই চিলেবাছখিনি ইউনিট ৱাইজ ভাগ ভাগ কৰি দেখাইছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি ইউনিট 1ৰ কাৰণে যিখিনি গ্ৰন্থ অধ্যয়ন কৰিব লাগিব সেই সম্পৰ্কে আলোচনা কৰিম। ইউনিট 1ত থকা যি অসমীয়া লোকসাহিত্য, এই লোকসাহিত্যৰ অন্তৰ্গত যিখিনি বিষয়, এই বিষয়খিনিৰ জ্ঞান লাভ কৰিবৰ কাৰণে আমি কি কি গ্ৰন্থ অধ্যয়ন কৰিম। লোকসাহিত্য বিষয়ক প্ৰশ্নসমূহ নিৰ্বাচন কৰোঁতে NTA উৎস হিচাপে যিসমূহ গ্ৰন্থৰ আশ্ৰয় লৈ আহিছে সেই গ্ৰন্থসমূহৰ নাম আজিৰ এই আলোচনাত তোমালোকক জনাম। গ্ৰন্থসমূহৰ পৰিচয় জানিবৰ বাবে তোমালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে মন দি চাবা। লগতে আমি তোমালোকৰ প্ৰস্তুতিৰ যাত্ৰাত সহায়ক হোৱাকৈ কিছু কাম কৰি ৰাখিছোঁ, শেষত এই সম্পৰ্কে তোমালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া বিষয়খনৰ বাবে প্ৰথমতে আমি নাম ল'ব লাগিব অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। আমি অসমীয়াৰ ষ্টুডেণ্টসকলে জানো ভালদৰে সমীক্ষাত্মক ইতিবৃত্ত আমাৰ বাবে কি। গীতা, ভাগৱত, কোৰাণ, বাইবেল সকলো এই সমীক্ষাত্মক ইতিবৃত্ত। গতিকে সমীক্ষাত্মক ইতিবৃত্তক আৰু নতুনকৈ আমি পৰিচয় কৰাই দিব হয়তো তোমালোকৰ আগত নালাগে। যি 10টা ইউনিট আমাৰ নেটৰ চিলেবাছত আছে, এই চিলেবাছৰ 10টা ইউনিটৰ সামগ্ৰিক আভাস পাবৰ কাৰণে সমীক্ষাত্মক ইতিবৃত্তখন এখন অতি প্ৰয়োজনীয় গ্ৰন্থ। মই ভাবোঁ এইখন নপঢ়া কোনো হয়তো ছাত্ৰ ছাত্ৰী নাই যিয়ে নেট এণ্ট্ৰেঞ্চ দিবলৈ আগবাঢ়িছে। গতিকে আমি এইখন এৰিলোঁ। এতিয়া অসমীয়া সাহিত্যত দৃষ্টিপাত, দ্বিতীয় গ্ৰন্থ হিচাপে আমি অসমীয়া সাহিত্যত দৃষ্টিপাতখন তোমালোকক ছাজেষ্ট কৰিম, তোমালোকে পঢ়িবা। এইখনত ধুনীয়াকৈ তোমালোকে বৰ্ণনাবোৰ পাবা, ধুনীয়া আলোচনাসমূহ পঢ়ি তোমালোকে ভাল পাবা। অসমীয়া সাহিত্যত দৃষ্টিপাত যিখন গ্ৰন্থ আছে, এই গ্ৰন্থখনত তোমালোকে সহজ সৰল ভাষাতে আৰু অতি সুন্দৰ বৰ্ণনা দিছে। অসমীয়া সাহিত্যত দৃষ্টিপাতখন এখন সৰু গ্ৰন্থ, এইখন তোমালোকে পঢ়ি ভাল পাবা। এইখন তোমালোকে পঢ়িবা, কিন্তু এইখন তোমালোকে নেৰিবা। এই দুয়োখন গ্ৰন্থ একেবাৰে পঢ়িবা। আৰু প্ৰশ্ন এটা সময়ততো সমীক্ষাত্মক ইতিবৃত্তৰ পৰাই নেট এণ্ট্ৰেঞ্চ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তৰ দৰে হৈ গৈছিল। এতিয়া বাৰু তেওঁলোকে চ'ৰ্চখিনি ডাইভাৰ্চিফাই কৰিছে, কিন্তু তথাপি এতিয়াও সমীক্ষাত্মক ইতিবৃত্ত সমানেই গুৰুত্বপূৰ্ণ। কিন্তু অসমীয়া সাহিত্যৰ দৃষ্টিপাতখনো সমানেই গুৰুত্বপূৰ্ণ। তাৰ পৰাও বহু প্ৰশ্ন একেবাৰে হুবহু তুলি দিয়ে। তাৰ পাছত আমি তোমালোকক ছাজেষ্ট কৰিম অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ ছাৰৰ অসমীয়া সাহিত্যৰ ৰূপৰেখাখনো এখন অতি মূল্যৱান আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই নেটৰ যাত্ৰাত তোমালোকে এইখন গ্ৰন্থও তোমালোকৰ লগত ৰাখিবা। এই দুখন গ্ৰন্থ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অসমীয়া সাহিত্যৰ দৃষ্টিপাত, এই দুখন কিন্তু তোমালোকে ভালদৰে দুবাৰ তিনিবাৰ ৰিপিটেডলি পঢ়িবা। মই ভাবোঁ তাৰ পাছত যিখন অসমীয়া সাহিত্যৰ ৰূপৰেখা, এইখন আৰু তোমালোকে ইমান বেছিকৈ পঢ়িব নালাগে। এই দুখন যেতিয়া ভালদৰে পঢ়িবা, এইখন তোমালোকে তথাপি লগত ৰাখিবা, চাবা, এইখনৰ বিষয়খিনিও চাবা তোমালোকে। কিন্তু সেই দুখন তোমালোকে বৰ ভালদৰে মন দি পঢ়িব লাগিব। এই তিনিওখন হৈছে আমাৰ গোটেই বিষয়খিনিৰ, গোটেই ইউনিটখিনিৰ কাৰণে সামগ্ৰিক আভাসৰ কাৰণে প্ৰয়োজনীয় গ্ৰন্থ। এতিয়া আমি অসমীয়া লোকসাহিত্যৰ আলোচনা বিশেষভাৱে থকা গ্ৰন্থ কেইখনমানলৈ আমি তোমালোকক আঙুলিয়াম। এই গ্ৰন্থসমূহৰ ভিতৰত ডক্টৰ লীলা গগৈদেৱৰ অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা, এইখন গ্ৰন্থ লোকসাহিত্য বিষয়ক মই ভাবোঁ এখন যিটো আমি ব্ৰহ্মাস্ত্ৰ বুলি কওঁ, এইখন গ্ৰন্থ তোমালোকে পঢ়িব লাগিব। এই লোকসাহিত্য ইউনিটটোৰ কাৰণে এইখন বিশেষভাৱে গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ। এইখনত তোমালোকে একেবাৰে মন দিবা। এইখন তোমালোকে এবাৰ পঢ়িয়েই নেৰিবা, তোমালোকে ভালদৰে এইখনো পঢ়িবা। তাৰপাছত শশী শৰ্মা ছাৰৰ অসমৰ লোকসাহিত্য, এইখন তোমালোকে লগত ৰাখিবা। এইখন পঢ়িব লাগিব, এইখনৰ পৰাও প্ৰশ্ন আহে। অসমৰ লোকসাহিত্য সম্পাদক প্ৰহ্লাদ কুমাৰ বৰুৱা,
প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰে সম্পাদনা কৰা অসমৰ লোকসাহিত্য এইখনো প্ৰথম ইউনিটৰ কাৰণে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যিটো প্ৰথম খণ্ড বিশ্বেশ্বৰ হাজৰিকাদেৱে সম্পাদনা কৰা প্ৰথম খণ্ডত এই লোকসাহিত্য বিষয়ক আলোচনাখিনি তোমালোকে পাই যাবা। একেবাৰে আৰম্ভণি কালৰে পৰা শংকৰী যুগৰ আগলৈকে আলোচনাখিনি আছে, তাত লোকসাহিত্য বিষয়ক বৰ্ণনা আছে। তোমালোকে এইখনো লগত ৰাখিবা। লোকসাহিত্য বিষয়ক আলোচনাখিনি তোমালোকে ইয়াৰ পৰাও তোমালোকে চাব পাৰিবা। এইখিনি গ্ৰন্থ তোমালোকে অধ্যয়ন কৰিবা। লগতে মই কেইখনমান আকৌ পঢ়িব পাৰা তোমালোকে, মানে এনেকুৱা নহয় যে পঢ়িবই লাগিব। অসমীয়া লোকসাহিত্যৰ বুৰঞ্জীৰ 5টা খণ্ড আছে। এই 5টা খণ্ডৰ প্ৰথমতে মই এই 2টা খণ্ড তোমালোকক দেখাইছোঁ, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড। ইয়াত প্ৰথম খণ্ডত আছে অসমীয়া লোককথা, সম্পাদনা কৰিছে ডক্টৰ বিমল মজুমদাৰ ছাৰে। আৰু দ্বিতীয় খণ্ডটো আছে অসমীয়া উৎসৱ অনুষ্ঠানমূলক লোকগীত, আৰু এইটো সম্পাদনা কৰিছে ডক্টৰ কনক চন্দ্ৰ চহৰীয়া ছাৰে। তাৰ পাছত তৃতীয় খণ্ডটোত আছে অসমীয়া ভক্তি নিৰপেক্ষ লোকগীত, সেইটোৰ সম্পাদক হৈছে ডক্টৰ দীপ্তি ফুকন পাটগিৰি বাইদেউ। চতুৰ্থ খণ্ডটোত আছে অসমীয়া কৰ্ম বিষয়ক লোকগীত, সেইটোৰ সম্পাদক ডক্টৰ তৰণী ডেকা। আৰু লোকসাহিত্যৰ বুৰঞ্জীৰ যিটো পঞ্চম খণ্ড, এই পঞ্চম খণ্ডটোত আছে অসমীয়া প্ৰবাদ প্ৰবচন ফকৰা যোজনা আৰু সাঁথৰ। এইখনৰ সম্পাদনা কৰিছে ডক্টৰ উপেন ৰাভা কাছাম ছাৰে। এইখিনি গ্ৰন্থ মই আকৌ কৈছোঁ, এই 5খন যিটো ক'লোঁ মই অসমীয়া লোকসাহিত্যৰ বুৰঞ্জীৰ 5টা খণ্ড, তোমালোকক মই ৰিকমেণ্ড কৰা নাই যে এইকেইখন গোটেই পঢ়িবা তোমালোকে প্ৰথম ইউনিটৰ কাৰণে। যিসকল অনুসন্ধিৎসা আছে, যে জানিব বিচাৰে তেওঁলোকৰ কাৰণে মই ৰিকমেণ্ড কৰিছোঁ এইকেইখন তোমালোকে পঢ়িব পাৰা। কিন্তু মই পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে তোমালোকক এইকেইখন ৰিকমেণ্ড কৰা নাই। তোমালোকে মাত্ৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰূপৰেখা, অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা, অসমৰ লোকসাহিত্য শশী শৰ্মা ছাৰ আৰু অসমৰ লোকসাহিত্য প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰ, আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ড, এইখিনি তোমালোকে পঢ়িবা। পঢ়িলে প্ৰথম ইউনিটৰ কাৰণে তোমালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ব। আজিৰ যি এই প্ৰথম ইউনিটৰ গ্ৰন্থৰ তালিকা, এই গ্ৰন্থৰ তালিকাত এইখিনি গ্ৰন্থ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কৈছিলোঁ যে আমি তোমালোকৰ প্ৰস্তুতিৰ যাত্ৰাত সহায়ক হোৱাকৈ কিছুমান কাম কৰি ৰাখিছোঁ। এতিয়া কি কাম? এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি এটা লিংক দিছোঁ। এই লিংকটো হৈছে আছাম উত্তৰণ একাডেমীৰ ৱেব পেজ। এই ৱেব পেজত তোমালোকে ভিজিট কৰিলে 14খন ই বুক পাবা। এই ই বুক কেইখন হৈছে একেবাৰে ফ্ৰী অফ কষ্ট, তোমালোকে পঢ়িব পাৰিবা। যিখিনি গ্ৰন্থ তোমালোকৰ ওচৰত হয়তো নাই, তোমালোকে এতিয়া বিনামূলীয়াকৈ তাত গৈ পঢ়িব পাৰিবা। তোমালোকৰ এই প্ৰস্তুতিৰ যাত্ৰাত ইয়ে নিশ্চয়কৈ বহুখিনি সহায় কৰিব। আৰু আমি যি আলোচনা কৰিলোঁ, এতিয়া যিকেইখন গ্ৰন্থৰ আলোচনা কৰিলোঁ, তাৰ ভিতৰত অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা এইখন তাত আছে। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো আছে। অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাসখনো সাহিত্যৰে বুৰঞ্জী, সেইখনো তোমালোকে পঢ়িব পাৰিবা। তাত তোমালোকে লিংকটোত গৈ ভিজিট কৰা, আমাৰ ৱেবছাইটত গৈ তোমালোকে কিতাপখিনি ইচ্ছা কৰিলে পঢ়িব পাৰিবা। য'ত তোমালোকৰ ওচৰত নাইও, খৰখেদা নকৰিলেও হ'ব, এতিয়া বিনামূলীয়াকৈ পঢ়ি থাকিব পাৰিবা। আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, তোমালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত ইমানেই। তোমালোকে পঢ়ি থকা পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল। তোমালোকৰ প্ৰস্তুতি অব্যাহত ৰাখা। কিবা লাগিলে আমাৰ কমেণ্ট বক্স সকলোৰে বাবে খোলা আছে। তোমালোকে যিকোনো ধৰণৰ প্ৰশ্ন আমাৰ কমেণ্ট বক্সত জনাব পাৰিবা। আমি নিশ্চয়কৈ তাৰ উত্তৰ আমি আগবঢ়াম। আজিলৈ এৰিছোঁ, ধন্যবাদ।